ऐसा कामर मोली डांस करी আছে এতর মল্লির বস ডান্স শিখাই আছে Bố anh rồi chơi rồi chứ, ra cái nó là chỉ để chơi bảo gì mà đi là chỉ không ra đi bàn thế đủ, chỉ có thân như là quay lạc. Hello friend, welcome to my channel. আজি এটা নতুন ফ্ৰেছ ভিডিঅ' লৈকে আপোনালোকক স্বাগতম জনাইছো। মই আছো আজি পুঠিমাৰীত, গুৱাহাটীৰ পৰা আহিছো পুঠিমাৰীলৈকে। আজি খানা আছিলে, খানা খালো, খাইলে উঠি অলপ ফুৰিব আহিলো। ফুৰিব আহি দেখিলো যে কি সোণালী ধান পকা পকা, কিছুমানে ধান কাটি আছে, কিছুমানে কাটিব হৈছে, কাটিব আৰু তাকে দেখাব চেষ্টা কৰিছো অলপ। এয়া চাওক, আৰু মোৰ ইফালে আছে ধান কাটি আছে, চাব পাৰে এইবিলাক ধান কাটি আছে। ইয়াতে এটা পুৰণি গানলৈকে মনত পৰিল, কি আছিল গানটো পাহৰি গলো, মনত পৰিছিল এই মাত্ৰ। পকা পকা ধাননি সৰু সৰু আলি, কি আছিলে গানটো পাহৰি গলো, মনত পৰিলে আৰু কৈ আছো, গাই আছো অলপ, জাষ্ট গাব চেষ্টা কৰিম। চাওক কি ধুনীয়া ধুনীয়া ৰাস্তা এইটো। ধান খেতি চাব আহিলো। কাটি উঠি খেলত বজাই কৰি আছে। পকা পকা ধাননিৰ সৰু সৰু আলি, ঐ সৰু সৰু আলি, এইটো আছিল গান। মই পাহৰি গৈছিলো, এতিয়া অলপ মনত পৰিলে গাই দিলো। বেছি গাব নোৱাৰিম কাৰণ মনত নাই বেছি ভাল কৰে, বহুত পুৰণা গান। চাওক কি সুন্দৰ পৰিৱেশ। আগতে এতিয়া ৰাস আহি আছে ন, ৰাস। আগতে মই গাঁৱত আছিলো, সৰুৰ পৰা গাঁৱতে ডাঙৰ হৈছো। গাঁৱত থাকোতে কি কৰিছিলো, ইয়াতে ৰাস চোৱা টাইমত মানে সৰু সৰু আলিৰে মানে শ্বৰ্টকাট মাৰিছিলো ৰাস চাবৰ কাৰণে। সেইটো কাৰণে মনত পৰি গৈছিলে। মানে এতিয়া গধূলি মই ইমান টাইমত ওলাও আৰু এই 4টা চাৰে 4টা মান বজাত ওলাই যাওঁ আৰু ঘৰৰ পৰা ৰাস চাব যাম। তাৰপাছত এই কি কৰো, পথাৰে পথাৰে শ্বৰ্টকাট মাৰো, ৰাস্তাইদি গ'লে বহুত দূৰ হয়, পথাৰে পথাৰে শ্বৰ্টকাট মাৰো সৰু সৰু আলিৰ মাজে মাজে। সেইটো কাৰণে গানটো মনত পৰিছে। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব, লাইক কৰিব, কমেণ্ট কৰিব। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি, আলিত পৰি জোৰে জাক বালি নাহি, সৰু 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 আলি, ঐ সৰু সৰু আলি।
বেছি নকওঁ, গধূল হ'ল, ঘৰলৈ যাব লাগে আৰু। এতিয়া 4:30 মান বাজিলে। ইফালে সূৰুয দেৱতা নামিলে তললৈকে। তো কি ক'ম আৰু, বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আৰু আহি এটা ভিডিঅ' বনাইছিলোঁ, আমাৰ খুৰাহঁতৰ এটা ডগ আছে, কুকুৰ আছে, তাৰ নাম মলি। তাতো অলপমান 1 মিনিট 1.5 মিনিটৰ চাগে ভিডিঅ' বনাইছিলোঁ এটা খুৰা ল'ৰাটোৰ লগত। মলি খেলি আছিলে, দৌৰি আছিলে, সেইটো দেখাব চেষ্টা কৰিম। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু কি ক'ম, আৰু শ্বেয়াৰ কৰিব, এইটো ইম্পৰ্টেণ্ট। শ্বেয়াৰ কৰিব, যেতিয়াহে মই নতুন নতুন ভিডিঅ' বনাবৰ কাৰণে উৎসাহ পাম। নহ'লে আপোনালোকে হেল্প কৰিব লাগিব এইখিনি। কি আৰু কি ক'ম, বাছ আজিলৈ বাই বাই, টাটা, ৰাখিছোঁ। চাওক ধুনীয়া সুন্দৰ পৰিৱেশ। ইফালে গৰু ছাগাল আহে কাৰণে বেৰা দি দিছে। গৰু ছাগলটো বাদেই, ইয়াতে পিপুৰাহঁতেও যাব নোৱাৰিব, এনেকুৱা জাল দিছে। মহৰি বুলি যি কয়, মহৰি আঁঠুৱাত কৰিও ঘন কিজানি, এইটো ফুটাই নাই। আন্ধাৰ হৈছে। বাই বাই, টাটা। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কি কৰিব পাৰিব, যি কৰে কৰি থাকিব। 1 2 3 বহুত দিনৰ মূৰত দৌৰবা পাৰিছি আজি। কাকা ধৰা নাই তোৰে, কিমান দৌৰা মলি, এইফালে যা। বলে বলে জাম 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 জাম। এই জাম কৰিব দিছি, শুনা নাই? লেল চেল লাগে চলাত। থাক এতিয়া তই, থাক, আর লড়বা নরা।